নমস্কাৰ আশীৰ্বাদ নিউজ অসমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো মই আশিকুৰ আহমেদ মই আজি উপস্থিত আছো ডবকা বাইপাছৰ ওচৰত ফাৰুক উডেন ফাৰ্নিচাৰ শ্ব'ৰুমত হয় ফাৰুক উডেন ফাৰ্নিচাৰ শ্ব'ৰুমত আপোনালোকে সকলো ধৰণৰ ফাৰ্নিচাৰ পাই যাব কাঠৰ ফাৰ্নিচাৰ আপোনাৰ সোফা লাগে আলমাৰী লাগে গডৰেজ লাগে সকলোখিনি ফাৰ্নিচাৰ পাই যাব ইয়াত কম মূল্যত হোলসেল ৰেটত আপোনালোকে ফাৰ্নিচাৰ পাব আৰু বিশেষকৈ ঈদৰ বাম্পাৰ অফাৰ লগাইছে ফাৰুক উডেন ফাৰ্নিচাৰ শ্ব'ৰুমত কি ফাৰ্নিচাৰ আছে আপোনালোকক ধুনীয়াকৈ আজি দেখুৱাম ইয়া আপোনালোকে দেখিব পাৰিছে ফাৰুক উডেন ফাৰ্নিচাৰ শ্ব'ৰুম ইয়া সব কি ধুনীয়াকৈ সজাই পৰাই ৰাখিছে ইয়া সব বহুত ফাৰ্নিচাৰ আছে আজি আপোনালোকক দেখুৱাম এটা ফাৰ্নিচাৰ ধুনীয়াকৈ দেখুৱাম কোনটোৰ কি দাম আজি দেখুৱাম অসমৰ যিকোনো ঠাইৰ পৰা আপোনালোকে ফাৰ্নিচাৰ বুকিং কৰিব পাৰিব আপোনাৰ বিয়া হোৱা ছোৱালীৰ কাৰণে যদি ফাৰ্নিচাৰ দিব খুজি আছে তেনেহ'লে আপোনালোকে কোনো বেলেগ আৰু চিন্তা কৰিব নালাগে কম খৰচত কম দামত আপোনালোকে ভাল ফাৰ্নিচাৰ পাই যাব ফাৰুক উডেন ফাৰ্নিচাৰ শ্ব'ৰুমত ইয়াৰ মোৰ লগত আছে ফাৰুক ভাই তেখেতৰ নামতে দিছে ফাৰুক উডেন ফাৰ্নিচাৰ শ্ব'ৰুম ধুনীয়া শ্ব'ৰুম খুলিছে আপুনি আৰু আমাৰ বচপনৰ বন্ধু ফ্ৰেণ্ড এজন আৰু এই বন্ধুজনে কিবা কথা পাতিব আসসালামু আলাইকুম নমস্কাৰ এই দোকানখন বহুত পুৰণা ডবকাত যেতিয়া কোনো ফাৰ্নিচাৰ দোকান নাছিল তেতিয়া ফাৰুক ভাই দোকান আছিল ইয়াতে আজিলৈকে ফাৰ্নিচাৰ দোকান ডবকাত যিখিনি আছে তো ইনশাআল্লাহ সবতকৈ ভাল ফাৰুক ভাই ইয়াতে দোকান বেছি ভাল মানে আৰু মাল যিবিলাক পায় আপুনি ডবকাৰ ভিতৰত মানে সবতকৈ কম দামত যদি মাল পায় তো ইয়াতে পাব আপুনি হোলসেল ৰেটত যদি কোনোবা কিনিব বিচাৰে তো ইয়াতে আহিব পাৰে হোলসেল ৰেটত কিনিব ৰিটেইলত যদি কোনোবা এটা বস্তু কিনিব বিচাৰিছে তাও পাব মানে একদম কম দামত একদম কম নিম্নস্তৰ দামত মাল পোৱা যায় ইয়াতে যদি আপোনালোকে এইটো বস্তুটো ভিডিঅ'টো যোনে যোনে চাই আছে বিশেষকৈ এটাই অনুৰোধ যে ভিডিঅ'টো যদি আমি বস্তুটো মই যদি ভিডিঅ'টো চাই আছোঁ মই যদি মালটো কিনিব নোৱাৰোঁ তেতিয়া কোনোবা মানুহক ভিডিঅ'টো যদি শ্বেয়াৰ কৰি দিওঁ তেতিয়া নিজে তিনিজনে আৰু চাব আৰু তিনিজনে শ্বেয়াৰ কৰি চবে চাব তো দুখীয়া মানুহৰ কাৰণে এটা সুযোগ সুবিধা আৰু তো আমি যদি বস্তুটো ভিডিঅ' যিবিলাক মানুহে চবে চাই আছে এটাই অনুৰোধ যে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব চবকে এনে গম পাইছোঁ যে হোলচেলত বিক্ৰী কৰে সেইটো কথা হয় কণ্টিনিউ আপোনাৰ যিমান মাল লাগে যি মাল লাগে আপুনি যদি হোলচেল ল'ব বিচাৰে গুৱাহাটীৰ পৰা আহে নগাঁৱৰ পৰা আহে লখিমপুৰৰ পৰা আহে ইয়াত কণ্টিনিউ মাল গৈয়ে থাকে সিহঁতৰ মাল তেজপুৰ লখিমপুৰ আপোনাৰ সেইফালে আপাৰ আছাম ছাইডত শিৱসাগৰ গোলাঘাট কণ্টিনিউ ইয়াৰ পৰা মাল গৈয়ে থাকে যদি কোনোবা হোলচেল ৰেটত ল'ব বিচাৰিছে যোগাযোগ কৰিব পাৰে ফাৰুক ভাইৰ লগত কণ্টিনিউ হোলচেল মাল পোৱা যায় ইয়াতে ধুনীয়াকৈ অৰ্ডাৰ দি বনাব পাৰে আজিকালি আপুনি চাওক আজিকালি চব মানুহে অনলাইনৰ বস্তুবিলাক পচন্দ কৰে মানে কেটলগ আগতে কেটলগৰ মানে বুক আছিলে আজিকালি কেটলগৰ বুক নাই আজিকালি চব অনলাইনত আহি গ'ল কিছুমান মানুহে ইউটিউবৰ পৰা ফটো লৈ আহে কিছুমানে ফেচবুকৰ পৰা ফটো লৈ আহে যদি এনেকৈ কিছুমান বস্তু কোনোবা মানুহৰ লাগে যে ফটো হিচাপত মানে কেটলগ আজ পাৰ কেটলগ যদি কোনোবাই দিয়ে ড্ৰয়িঙত যেনেকৈ ড্ৰয়িং দিব তেনেকৈ মালটো বনাই দিব পাৰে আপুনি অৰ্ডাৰ দিব সময় লাগিব কেইদিনমান সময়ত আপোনাৰ মালটো যেনেকৈ যি বস্তু দিব আপুনি আজ পাৰ ড্ৰয়িং মালটো বনাই দিব আপোনাক ধন্যবাদ জনাইছোঁ ইয়া মই এতিয়া সোমাই যাম শ্ব'ৰুমৰ ভিতৰত কি ফাৰ্নিচাৰ এভেইলেবল আছে বৰ্তমান কি আছে বনোৱা আছে আপোনালোকক দেখুৱাম ধুনীয়াকৈ আহক দেখুৱাই দিয়া ইয়া চাওক চোফা কি ধুনীয়া চোফা আপোনালোকে কম খৰচত কম দামত আপোনালোকে পাই যাব ইয়া চাওক আপোনালোকে অসমৰ যিকোনো ঠাইৰ পৰা চোফাৰ কাৰণে অৰ্ডাৰ দিব পাৰিব আৰু যিকোনো ফাৰ্নিচাৰ ধৰক গডৰেজ শ্ব'কেছ আলনা এভৰিথিং বস্তু আপোনালোকে পাই যাব এইটো দেখুৱাই দিয়া বহুত ধুনীয়া লাগিছে চোফাখন চাই ইয়া চাওক ইয়াৰ ফাৰ্নিচাৰ বাৰৰ লগত আৰু কথা পাতিম দাদা আপোনাৰ বৰ্তমান কি আছে কালেকশ্যন বৰ্তমান আমাৰ কালেকশ্যন ফাৰ্নিচাৰৰ এভৰিথিং সামান আছে এল সোফা আছে এইটো মালয়েছিয়া সোফা আছে দুৰিয়ান সোফা আছে ভাল ড্ৰেছিং আছে ফাৰ্নিচাৰ জাতীয় আপোনাৰ ভাল ড্ৰেছিং আছে হেড বক্স পালেং এই চাওক হেভি পালেং আছে ভাল আপোনাৰ একদম আপোনাৰ ভাল পালেং যি পালেং আপোনাৰ এইটো পালেং লাগিলে আপুনি বাহিৰত যাব লাগিব এইটো এনেকুৱা ভাল পালেং পাব এইটো অৰ্ডাৰ দি বৰ্তমান বনি আছে এনেকুৱা পালেং আমাৰ 8-10খন পালেং বনি আছে তেনেকুৱা পালেং কাম চলি আছে আৰু এইটো পালেং কিমান দাম পৰিব কওকচোন এইটো পালেং মোটামুটি ধৰি লওক আমি 40 মানত ৰাখি আৰু আপোনাৰ নিউজ দেখি আহিলে আৰু ডিছকাউণ্ট দিম মোৰ নিউজ চাই আহিলে আৰু ডিছকাউণ্ট দিম আৰু ভাল কোৱালিটি আমাৰ কাম চলি আছে বৰ্তমান ঠিক আছে একদম কম মূল্যত আপোনাৰ ডিছকাউণ্টৰ সৈতে মাল পাব বহুত ভাল কোৱালিটিৰ হয় আপোনাৰ কাঠো বহুত চেগুনৰ হয় চব কাঠ চেগুনৰ হয় কোনো ডুপ্লিকেটি নহয় একদম জেনুইন কাঠ দিব কোনো ধৰণৰ প্ৰব্লেম নাই আপোনালোকৰ 20 বছৰ 25 বছৰৰ কাঠৰ একো নহয় গ্যাৰান্টি দি দিব আপোনালোকক একো চিন্তা কৰিব নালাগে ইয়া সব কি ধুনীয়া পালেং
চুকেছ চাওক আপোনালোকে হয় গোটেই অসমৰ ভিতৰত যদি চবতকৈ কম দামত ফাৰ্নিচাৰ ল'ব বিচাৰে তেনেহ'লে ডবকাত আহক ডবকাত এই ফাৰুক উড এণ্ড ফাৰ্নিচাৰ শ্ব'ৰুমত ডবকাত সকলো ফাৰ্নিচাৰ একদম কম মূল্যত আপোনালোকে পাই যাব কোনো ধৰণৰ প্ৰব্লেম নাই বহুত ভাল কাঠ পাব চেগুনৰ কাঠ পাব আপোনালোকৰ মন পচন্দৰ মতে অৰ্ডাৰ দি বনাব পাৰে কেটেলগ আছে ধুনীয়াকৈ কেটেলগ দিব আপোনাক মন পচন্দৰ মতে বনাই দিব আপোনালোকক এয়া চাওক কিমান ধুনীয়া ডাইনিং চেয়াৰ টেবুল কি ধুনীয়া এয়া চাওক ড্ৰেছিং যদি আপোনাৰ ড্ৰেছিং লাগে পালেং লাগে বেড লাগে ধুনীয়া ধুনীয়া বেড আছে এইবিলাক চব ৰেডিমেড হয় আপোনালোকৰ মন পচন্দৰ মতে যদি বনাব বিচাৰে বনাব পাৰিব আপোনাৰ যদি ফাৰ্নিচাৰ লাগে আৰু অধিক তথ্য জানিবৰ কাৰণে স্ক্ৰীনত কণ্টেক্ট নম্বৰ দিয়া হৈছে যোগাযোগ কৰিব ধন্যবাদ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব